নমস্কাৰ বন্ধুসকল, আশা কৰিছোঁ আপোনালোক সকলো ভালেই আছে। ময়ো বৰ্তমান ভালেই। আৰু MDB আন এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আমাক আহিনাখনি 7 তাৰিখে ৰিজাল্ট দিয়া মই অকণমান ভিডিঅ' কৰি থৈছিলোঁ। আমাৰ ঘৰলৈনো কোন কোন খবৰ ল'বলৈ আহিছিলে অকণমান ক্লিপ ৰাখি থৈছোঁ। সকলোখিনি কৰিব নোৱাৰিলোঁ কাৰণ ব্যস্ত হৈ আছিলোঁ। বলকচোন সেই ভিডিঅ'টো চাই লওঁ। আৰু আমাৰ ঘৰত এটা বস্তু পুহিছোঁ, এইটো মিঠু হাই কৈ দিয়া। মিঠু 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 হাই কৈ দিয়া। হাই মিঠু। মানে মাত ফুটা নাই, একেবাৰে পোৱালি হৈ আছে যে, সৰু হৈ আছে, আনিছোঁহে। তথাপিও মানে তাক যদি মিঠু বুলি মাতোঁ সি কিন্তু মানে সিহঁতৰ ভাষাত মানে মাত দিয়ে আৰু। বলক আমি ভিডিঅ'টো চাই লওঁ। এনেকৈ স্কুলৰ বাইদেউসকল খবৰ ল'বলৈ আহিছিলে। মই অকণমান ভিডিঅ' কৰি ৰাখিছিলোঁ। পৰীক্ষাটোত অকমান জোৰ দি দিলে হৈ যাব, চিন্তা নকৰিব। এতিয়া পাৰ্টিটো খাম আৰু পাৰ্টিনো কি খাবি আৰু, পাৰ্টি নাইয়ে আৰু, মই একো গোটোৱাই নাই। আজি পাৰ্টি নোহোৱালৈকে আমি পাৰ্টি খাই ল'ম আকৌ। একোৱে গোটোৱা নাই আৰু। গোটাওঁগে সেই শাক পাচলিকেইটা আনিলে খুন্দি দিম। মই খুন্দি চাওঁ বাৰু, গাটো বহাই বহি থাকিলে নহয়, খুৱাব লাগিব আকৌ। আমি আকৌ ছেকেণ্ড ডিভিজনত পাছ কৰোঁতে পাৰ্টি খাবলৈ টুকটুককে গৈছিলে আকৌ আপুনি। ছাগলী মাৰোঁতে ছাগলী মাংস খাইহে আহিছে, আমিও আকৌ মাংস খাইহে যাওঁ। আজি নোখোৱাকে লৰচৰ নহওঁ ইয়াৰ পৰা। ঘৰতো গালি শুনি আহিছোঁ, আমুকৰ পুতেকে এনেকে পাছ কৰিছে, তই কেনেকে পাছ কৰিছিলি, এনেকে কৈ আকৌ ঘৰত গালি দি আছে আকৌ। আজি যোৱা নহ'ব, বৈ পিছফালৰ পৰা শুনে। জোনমণি ওলালেহি আৰু খানা খাওঁ কৰিছে, মনটো ভালেই লাগিছে। এতিয়া সিহঁতক হাত কাটিবলৈ লগাইছোঁ, সোনকালে খানাটো বনাই মানে খাওঁ আৰু। মনটো বৰ ভাল লাগিছে আজি আৰু, ল'ৰাটোৱে ৰিজাল্টটো ভাল হ'ল। তহঁতি চবেই খানা খাই যাবি দেই, ভালকে কাট দেই, সোনকালে কাট দেই, সোনকালে বনাই কৰি খাই মেলি লাগি যাবি আৰু। নাই তই কি বনাবি গম পাইছো আৰু। তই কি বনাবি আৰু। গুড পাইছা। আজি পুৰা খানা খাব, আপোনালোকে দেখিছে। ইয়াক খানা বনাই পানীহে দিওঁ, আমি আকৌ দাইলত গাখীৰ দিওঁ পাই, আমি পানী দিওঁ পাই বেছিকে সিজে। এয়া আমাৰ জোনমণি বাই খানা খাবৰ কাৰণে সাজি কাচি আহিলে। অৱশেষত খানা খাবলৈ আমি আগবাঢ়ি আহিছো। আপোনালোকে ক্ষমা কৰিব। আলু গুটি কাটিছো, পুৰা গেলা আলু মাখনি খুৱাবলৈ মন নাই। সেইকাৰণে আলু গেলা আলু দিছে। নিজৰ দোকানতে আলু গুটি আছে, গেলা আলু গুটিকেইটা দি পিনে তাকৈ মাখনি খুৰি আজি বহুত ফূৰ্তি আৰু। ল'ৰা একদম ফাৰ্ষ্ট ডিভিজন পাইছে। মাকবোৰৰ কিমান আনন্দ আৰু নকলেও বুজি পাইছে আপোনালোকে। ল'ৰাই কষ্ট কৰি পাছ কৰিছে, পুৰা উখল মাখল পৰিৱেশ। চাহ বনাব লৈছোঁ। আমি আকৌ লালমোহন এটা নাখাওঁ। তহঁতি কেইটা খা খাবি, মই বহুৱাইহে দিম আৰু। সঁচাকে আপুনি লৈ হওক এতিয়া। আহিব আৰু দেই, তহঁতি ভাতত লাগিবিগে আকৌ। ঠিক আছে, আমি ভাতত লাগোগে আৰু খাই বৈ আৰু ঘৰলৈ যাম আৰু। ইয়াতে আজি
শুই থাকিম আৰু ঢেলাই কৰিবি অঁ হ'ব হৈ যাব হৈ যাব ল'ৰাই আৰু ভালকৈ পঢ়িব এইবাৰ এই জহনীকেইজনীক আকৌ পাৰ্টি খাবলৈ লাগে ভালেই লাগিছে বাৰু মনটো ফুটি ওলাইছেহি আকৌ কুকুৰা এটাকে ধৰোঁগৈ আৰু এই জহনীকেইজনীৰ পৰা শান্তি নাই এইকেইজনীৰ পৰা কুকুৰা এটাকে গঁৰালত ধৰোঁগৈ আৰু কোনজনী ধৰোঁ এইজনীকে ধৰোঁ জোনমণি আহিলে অৱশেষত এনেকৈ আমি মিলিজুলি এসাঁজ খালোঁ আৰু জালটো ইমান ভালো নহ'লে তথাপিও আৰু ওচৰৰ সকলোৱে মিলি খানা খাওঁ বুলি ক'লে আমি এনেকৈ সকলোৱে মিলি এসাঁজ খালোঁ